হাই এভৰিৱান মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আসলতে সৰস্বতী পূজা। ভিডিঅ'টো আপলোড দিওঁতে বহুত দেৰি হৈ গ'ল আৰু আমি আহিছোঁ শিৱসাগৰৰ ফালে। ভিডিঅ'টো বহুতেই বেছি দেৰি হৈ গ'ল আসলতে এডিটিং কৰিবলৈ সময় মিলা নাছিলে মোৰ। য'ত ত'ত যাবলগীয়া হৈছিলে এইকেইদিন, সেইকাৰণে বহুত দেৰি হৈ গ'ল, তাৰ বাবে বেয়া নাপাব। এতিয়া আমি আহি আছোঁ ৰংঘৰলৈ বুলি, গতিকে ভাবিলোঁ আপোনালোককো যিমান পাৰোঁ অলপ চলপ দেখুৱাই দিওঁ। তেতিয়াহ'লে ব'লকচোন গৈ থাকোঁ। এতিয়া হেলমেটটো অকণমান সময় জাষ্ট খুলি দিছোঁ, খুলিব নালাগে বাৰু, হেলমেট পিন্ধিয়ে থাকিব লাগে, কিন্তু অকণমান সময় আৰু পিন্ধিমেই মই এতিয়া। খুলি পেলাই উশাহটো লৈ লৈছোঁ আৰু বহুত দূৰ আহি এতিয়া অকণমান ৰৈছোঁহি, ভৰি বিষাই গৈছে মানে বহুত দূৰ অহা হ'ল যিহেতু অকণমান ৰৈছোঁ। তাৰপিছত আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। ভাবিলোঁ এইখিনিতে ৰৈ থাকোঁতেও আপোনালোকক দেখাম, এইবোৰেই দেখাব লাগিব আৰু ব্লগিঙত, বেলেগনো কি দেখাম নহয় জানো। এয়া আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ। ৰংঘৰ পালোহি। আজি যিহেতু সৰস্বতী পূজা, সেয়েহে মানুহ বহুত হৈছে মানে ভাবিলোঁ পৰিৱেশটো আপোনালোককো অলপ চলপ দেখাই দিওঁ। সকলো আহিছেই চাগে বাৰু, তথাপিতো মই মোৰ ফালৰ পৰা অলপ দেখুৱাই দিছোঁ আৰু পৰিৱেশটো। এয়া মোৰ বেগত হাজবেণ্ড, যিহেতু আমি যোৰহাটৰ পৰা আহিছোঁ, ঠাণ্ডা সেইকাৰণে তেওঁ মানে জেকেট পিন্ধি আহিছিলোঁ। এতিয়া ফটো মাৰিবৰ কাৰণে তেওঁৰ হাতত জেকেট হেলমেট সকলোবোৰ দি দিছোঁ আৰু এয়া পিছফালে ৰংঘৰ, পিছফালে মানে আমাৰ পিছফালে দেখুৱাই দিছোঁ আপোনালোককো। ভিডিঅ'টোত বৰ বিশেষ দেখুৱাবলগীয়া নাই, এনেকেই চিডিঅ'বোৰ বনাই আপোনালোকক অলপকৈ দেখুৱালোঁ আৰু দেখিছেনে কিমান মানুহ হৈছে। আচলতে খুব ভাল লাগে ইয়ালৈ আহি, আগতো আহিছোঁ, কিন্তু আকৌ কৈছোঁ আপোনালোকক ভিডিঅ'টো বহুত সৰস্বতী পূজাৰ ভিডিঅ'টো বহুত দেৰিকৈ দিয়া হ'ল, তাৰ বাবে মোক বেয়া নাপাব। এয়া ইফালেদি এপাক ঘূৰি পকি আৰু অলপ সময়ৰ পিছতে আমি যামগৈ আৰু ঘৰলৈ। খুব শান্ত পৰিৱেশ আচলতে ইয়াত, সেইকাৰণে ইয়াতে আহি ভাল লাগে। এতিয়া আমি উভতিছোঁ আৰু যামগৈ ঘৰলৈ বুলি। সেয়া উভতি আহিলোঁ আৰু ৰংঘৰৰ ফালৰ পৰা ওলাই আহি আছোঁ, গৈ থাকিম আৰু এতিয়া ঘৰলৈ। ভাবিলোঁ আপোনালোককো মানে এনেকৈ আৰু দেখুৱাইছোঁ আৰু অলপ চলপ যিমান পাৰিছোঁ। সেয়া আমি ৰংঘৰৰ পৰা আহিলোঁ, আহি খাবলৈ লৈছোঁ। এয়া আলু পৰঠা, এইফালে মটৰৰ ঘুগুনি, এইফালে অকণমান মিঠা দৈ আৰু এইফালে পিঁয়াজ, কেঁচা জলকীয়া, এনেকৈ কিবা কিবি দিছে আৰু এয়া খাই বৈ আমি ঘৰলৈ বুলি উভতিছোঁ আৰু এনেকৈ দেখাই গৈ থাকিম যি পাৰোঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে। ৰাতি লগ পাইছোঁ। আচলতে মই
বেঙেনাৰ লগত মাংস বনাবলৈ লৈছোঁ। ভিডিঅ'টো কৰোঁতে দেৰি হৈ গ'ল। এয়া গৰম তেলত মই পিঁয়াজখিনি ভাজি আছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজি ইয়াত মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আকৌ ভালদৰে এইখিনি মই ভালকৈ ভাজি ল'ম। মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ জোখ অনুসাৰে হালধিৰ গুড়ি। এইখিনি মই ভালদৰে লৰাই লৈছোঁ। লৰাই পেলাই মই ইয়াতে এতিয়া দিম অকণমান চিকেন মছলা। এতিয়া দিম অকণমান গৰম মছলা। অলপ দিম জিৰা পাউডাৰ। আৰু দিম অলপমান ধনিয়া। আৰু অকণমান দিম ৰেড চিলি পাউডাৰ কালাৰটোৰ কাৰণে। আৰু এতিয়া মই দিম ইয়াতে অকণমান জালুকটো আপোনালোকে কিমান খায় সেই অনুসাৰে দিব আৰু জ্বলা কিমান কম বেছি পৰিমাণে খায়। এতিয়া এই গোটেইখিনি ভালদৰে লৰাই দিম। এতিয়া অকণমান পানী দি এইখিনি গলিবলৈ দিম। মোৰ পিঁয়াজখিনি গলিলে এতিয়া মই ইয়াতে মাংসখিনি দি দিম। গোটেই মাংসখিনি মই ইয়াতে দি দিলোঁ। আৰু লগতে আলুখিনিও মই দি দিম। যিহেতু ব্ৰইলাৰ মাংস হয় পটককৈ সিজি যাব, গতিকে আলুখিনিও সমানে সমানে সিজি যাব। আৰু এতিয়া মই গোটেইখিনি ভালদৰে লৰাই ল'ম। এতিয়া মই দিম জোখ অনুসাৰে নিমখ মই হাতেৰে দিওঁ। আগতে কেইবাবাৰো কৈছোঁ, তাৰ কাৰণে আপোনালোকে অলপো বেয়া নাপাব। এইখিনি মই লৰাই ল'লোঁ। এতিয়া মই ডাঙৰ চাইজৰ এটা বিলাহী কাটি লৈছোঁ। সেই বিলাহীখিনিও মই ইয়াতে দি দিম। দি পেলাই আকৌ এই গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। অলপ সময় সিজিবলৈ দিম আৰু এইখিনি ঢাকি থৈ দিম। মোৰ মাংসখিনি 40% সিজিলে। এতিয়া মই ইয়াতে দি দিম বেঙেনাখিনি দি মই আকৌ এইখিনি ভালদৰে লৰাই ল'ম। ভালদৰে লৰাই ঢাকি পেলাই অলপ সিজিবলৈ দিম। মাজে মাজে লৰাই থাকিম মই। কালাৰটো শেষলৈ ধুনীয়াই আহিবগৈ। আৰু এইখিনি মই এতিয়া ঢাকি দিম। এয়া মই এক্সট্ৰা পানী দিয়া নাই। বেঙেনাৰ পৰা আৰু মাংসখিনিৰ পৰা যিখিনি পানী ওলাইছে, ঢাকি দিওঁতে সেই পানীখিনি ওলাই গ'ল। আৰু অলপ সময় মোৰ এইখিনি সিজিব লাগিব। আকৌ মই ঢাকনাখন লগাই এইখিনি সিজিবৰ কাৰণে ৰাখি দিম। এয়া দেখিছেনে মোৰ মাংসখিনি সিজি গৈছে, ৰেডি হৈয়ে গৈছে। আৰু অলপ সময় লাগিব, 2-3 মিনিটমান সময় আৰু ৰাখিলে এইখিনি মোৰ ৰেডি হৈ যাব। এয়া মোৰ মাংসকণ ৰেডি হৈ গ'ল। দেখিছেনে ধুনীয়া কালাৰ এটা আহি গ'ল। খাবলৈ খুব ভাল হৈছিলে বাৰু। এতিয়া আমি বিয়া এখন খাবলৈ আহিলোঁ। আৰু আজি হৈছে 14 ফেব্ৰুৱাৰী। সৰস্বতী পূজাৰ পৰা আহি আকৌ একেবাৰে 14 ফেব্ৰুৱাৰীতহে লগ পাইছোঁ। আৰু ভাবিলোঁ অলপকৈ আপোনালোকক দেখাই দিওঁ। আৰু 14 ফেব্ৰুৱাৰীত হৈছে আমাৰ মেৰিজ এনিভাৰ্চাৰী। আৰু এনিভাৰ্চাৰী গিফ্ট দিছে হাজবেণ্ডে এইটো এটা গ'ল্ডৰ ৰিং, যিটো মোৰ বহুত ভাল লাগিছে ৰেগুলাৰ ইউজৰ কাৰণে। আৰু খুব ভাল লাগিছে আঙুঠিটো মোৰ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু পালোঁ 2টা লিপষ্টিক, তেখেতেই দিছে। যিহেতু আজি
ভেলেণ্টাইন ডেও হয়, সেইকাৰণে দুটা গিফ্ট পাইছোঁ আৰু লিপষ্টিককেইটা সেইকেইটা কালাৰকেইটা খুব ভাল লাগিছে মোৰ। এইকেইটা কালাৰকেইটা আপোনালোককো দেখাই দিছোঁ, এইটোও দেখাই দিওঁ আৰু কালাৰকেইটা খুব ভাল লাগিছে মোৰ। লিপষ্টিকৰ কালেকশ্যন মোৰ ওচৰত ইমান বেছি নাই, যিহেতু আগতে মই নলগাওঁ, এতিয়া বিয়াৰ পিছৰ পৰা অলপ বেছিকৈ লগোৱা হৈছোঁ আৰু লিপষ্টিকবিলাক আৰু নামকেইটা ইয়াত ক'বলৈ মোৰ অলপ অসুবিধা হৈছে, যিহেতু মই মানে ভইচ অভাৰ কৰিছোঁ। আৰু এইটো মই দিছোঁ হাজবেণ্ডক এটা চাৰ্ট, এইটোৱে আৰু মোৰ ফালৰ পৰা সৰুকৈ কিবা এটা। আৰু গিফ্ট পাইছোঁ, এয়া দিছে মানে জুন্দা আৰু তেখেতৰ ৱাইফে, মানে আমাৰ ছাতি ধৰা হয়। এখন ষ্টল, বহুত ভাল লাগিছে এইখন মোৰ। আচলতে ষ্টলৰ কালেকশ্যনবিলাক মই ভাল পাওঁ, ষ্টল মোৰ ভাল লাগে, বহুত ভাল পাওঁ মানে এইটো বস্তু। আৰু মই এইখন আপোনালোককো দেখাই দিলোঁ, বহুত ভাল লাগিছে মোৰ। আৰু তেখেতক দিছে এটা পাৰফিউম, এইটো আপোনালোকক দেখাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।